মেঘালী ব্লগছলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো আৰু আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো মাহঁতৰ ঘৰৰ পৰা এই মাত্ৰ আহি পাই ভাবিছো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও আৰু আহিছো মানে ভোগালীৰ এনিশা বুলি আমাৰ ইয়াতে ফাংচন পাতিছে তালৈকে যাম আৰু আপোনালোককো দেখাম কি হয় চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়াহ'লে বলক দেৰি নকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব তেতিয়াহ'লে বলক এবাৰ গাইছো বিকুল চিনে কোন এটি গীত এইফালে মই ভাত খাই লওঁ হা তাৰপিছত লগ পাই আছো খাই বৈ গৈ লওঁ বৰ ধুনীয়া এটা প্ৰগ্ৰেম হ'ব এতিয়া চাই থাকিব আহি আছো বহুত ভাল হৈছে পিঠা বনাইছানে কি পিঠা বনাব জানা নে তুমি বনাব জানা জানিব লাগে অলপ তুমি কি পিঠা বনাব জানা চলা দিয়া
ক'ব লাগে একো নাজানে তুমি তিনিটা পিঠাৰ নাম কোৱাচোন খোলা পিঠা, ঘিলা পিঠা, তাৰপিছত তেলত দিয়া পিঠা। বঢ়িয়া খোলা পিঠা ঘিলা পিঠা আৰু তেলত দিয়া পিঠা আৰু এটা ক'বা বঢ়িয়া লাগে ভাল লাগিছে ভালকে ঠিক আছে